Hello viewers, welcome to my channel ইতিবৃত্ত। আজি ইতিবৃত্তৰ এটি নতুন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিছো। বিষয়টো হৈছে লেভিছ জিন্স। ভিউয়াৰ্স সকল, আজিৰ দিনত জিন্স নিপিন্ধা মানুহ নতুবা জিন্সৰ নাম নুশুনা মানুহ প্ৰায় নাই বুলি ক'ব পাৰি। জিন্স বৰ্তমান সময়ত ইমানেই জনপ্ৰিয় যে ডেকা বুঢ়া সৰু ল'ৰা ছোৱালী সকলোৱে জিন্সৰ কাপোৰ পিন্ধে। আজি জিন্স কেৱল লজ্জা নিবাৰণৰ মৌলিক প্ৰয়োজনীয় উপাদান কাপোৰেই হৈ থকা নাই, বৰ্তমান সময়ত ই ফেশ্বনো হৈ পৰিছে। ভিউয়াৰ্সকল, আধুনিক জিন্সৰ আৰম্ভ কেলিফৰ্ণিয়াত হৈছিল। কেলিফৰ্ণিয়াৰ গোল্ড মাইনিঙত কাম কৰা লোকসকলে প্ৰথম এই জিন্স ব্যৱহাৰ কৰিছিল। সেই সময়ত কাম কৰা লোকসকলে বহুতো শ্ৰম কৰিব লগা হৈছিল, যাৰ বাবে তেওঁলোকে বহুতো জেপ বনাই বিভিন্ন মাইনিং সঁজুলিসমূহ ৰাখিব লগা হৈছিল। এনেদৰে জেপত হাত ভৰাই সঁজুলিবোৰ ওলোৱা সোমোৱা কৰি থাকোঁতে কাপোৰবোৰ ফাটিছিল, আৰু এই সমস্যাৰ পৰা হাত সাৰিবলৈ তেওঁলোকক ডাঠ কাপোৰৰ প্ৰয়োজন হৈছিল আৰু পকেটত ৰিভেট ব্যৱহাৰ কৰাৰ পেন আৰু চোলা প্ৰয়োজন হৈছিল। এনেকৈ এদিন গোল্ড মাইনিঙৰ খনিকৰৰ বাবে ব্যৱহাৰ কৰিবলৈ জিন্সৰ সৃষ্টি হয়। মডাৰ্ণ জিন্সৰ আৰম্ভ বহুদিনৰ আগতেই হৈছিল, আৰু এই জিন্স আৰম্ভ কৰিছিল ক্ৰমে দুজন ব্যক্তি, জেকব ডেভিছ আৰু লেভিছ ষ্ট্ৰছ। জেকব এজন ট্ৰেইলৰ আছিল। লেভি ষ্ট্ৰছ হ'ল ফাউণ্ডাৰ অফ লেভিছ জিন্স কোম্পানী। জেকবে যেতিয়া গোল্ড মাইনিঙত কাম কৰা শ্ৰমিকে পোৱা কষ্টৰ পৰিমাণ লাঘৱ কৰিব বিচাৰিছিল, তেতিয়া তাৰ হাতত মূলধন নথকাত হ'লচেল বিজনেছমেন লেভিছ ষ্ট্ৰছক লগ ধৰি সুন্দৰ আইডিয়াটো পেটেণ্ট ৰাইট ল'বলৈ আৰু জিন্সৰ বহুল প্ৰচাৰিত ব্যৱসায় আৰম্ভ কৰিবলৈ চেষ্টা কৰে। দুয়োজনেই পাছত লগ হৈ 20 মে 1873 চনত জিন্সৰ পেটেণ্ট ৰাইট অধিকাৰ লয় আৰু ক্ৰমে লেভিছ জিন্সৰ কোম্পানী খুলি তেওঁলোকে লেভিছৰ প্ৰথম জিন্স 501 নামেৰে 1890 চনত বনায়। সেই সময়ত লেভিছ জিন্সৰ বাকী কাপোৰবোৰ তুলনাত মোটা আৰু মজবুত আছিল, যাৰ কাৰণে শ্ৰমিকৰ মাজত এই জিন্সৰ খুব প্ৰচলন হয়। এই জিন্স লেতেৰা হ'লেও লেতেৰা দেখা নাযায়। পৰৱৰ্তী সময়ত এই গুণবোৰৰ বাবে ৱৰ্ল্ড ৱাৰতো ডিফেন্সৰ কামত জিন্সৰ কাপোৰ ব্যৱহাৰ হয়। পোনপ্ৰথমবাৰৰ বাবে 1950 চনত জিন্সৰ কাপোৰ সাধাৰণ জনতাৰ কাষলৈ আহে আৰু খুবেই জনপ্ৰিয় হৈ পৰে। ইয়াৰ মাজতে লেভিছে নতুন নতুন জিন্সৰ কাপোৰ আৰু ডিজাইন যোগ দি জিন্স কোম্পানীক ক্ৰমে শীৰ্ষলৈ লৈ যায়। পাছলৈ লেভিছে গ্ৰেট ৱেষ্টাৰ্ণ গাৰ্মেণ্টৰ লগত চামিল হয় আৰু গ্ৰেট ৱেষ্টাৰ্ণ গাৰ্মেণ্টৰ লগত লগ হৈ লেভিছে ষ্টোন ৱাচেছ জিন্স বিক্ৰী আৰম্ভ কৰে। এনেদৰে 1980 চনলৈকে তেওঁলোকৰ জিন্সৰ ব্যৱসায় খুবেই ভালদৰে চলে, আৰু ইয়াৰ পিছত লেভিছৰ মাৰ্কেটিঙত অন্য প্ৰতিদ্বন্দ্বীৰ উদ্ভৱ হয় আৰু তেওঁলোকৰ কোম্পানীৰ মূলধনো ক্ৰমে হ্ৰাস পায় আৰু এক দুৰ্দশাময় পৰিস্থিতিৰ সৃষ্টি হয়। লেভিছৰ মাৰ্কেট কম্পিটিটৰবোৰে তেওঁলোকৰ জিন্সবোৰ লেভিছতকৈ সস্তা দামত বিক্ৰী কৰে আৰু এনেকৈ ক্ৰমে লেভিছৰ 7টা প্লাণ্ট বন্ধ হয়। পৰৱৰ্তী সময়ত লেভিছে নিজৰ ভুলবোৰ বিশ্লেষণ কৰি কোম্পানীৰ নতুন মাৰ্কেটিং আৰু প্ৰডাকশ্যন ষ্ট্ৰেটেজিক সলনি কৰে আৰু কোম্পানীয়ে হেৰুৱা গৌৰৱ পুনৰ উভতাই আনে। আৰু আহি 2007 চনত ৱৰ্কাৰৰ কষ্টত আৰু কোম্পানীৰ মেনেজমেণ্টত লেভিছ সফলতাৰ শীৰ্ষত উপস্থিত হয়। 2002 চনত লেভিছে ৱালমাৰ্টৰ লগত লগ হৈ ছিগনেচাৰ জিন্সৰ আৰম্ভ কৰে, যি জিন্স আজিও সকলোৰে মাজত জনপ্ৰিয়। আৰু ছিগনেচাৰ জিন্স বৰ্তমান সময়ত 110খন দেশত বিক্ৰী হয়। লেভিছৰ ভিন্ন ষ্টাইলৰ জিন্স বজাৰত দেখা পোৱা যায় যদিও ইয়াৰ পাছফালৰ পকেটত থকা ট্ৰেডমাৰ্কে ইয়াক অনন্য পৰিচয় দিয়ে। 2016ত যদি আমি ইয়াৰ ৰেভিনিউ চাওঁ, তেতিয়াহ'লে দেখা পাম যে $4.6 বিলিয়ন আছিল ইয়াৰ ৰেভিনিউ। 2017ত গুগলৰ লগত লেভিছ লগ হৈ আৰু তেওঁলোকে নতুনকৈ স্মাৰ্ট জেকেট বনোৱা আৰম্ভ কৰে। এনেদৰে লেভিছে পূৰ্বৰ একচেটিয়া বাণিজ্য ধৰি ৰখাৰ লগতে
জিন্সৰ কোৱালিটিৰ মান উন্নত কৰি বিশ্বত জিন্স বনোৱাৰ অন্যতম কোম্পানী হিচাপে প্ৰতিষ্ঠা লাভ কৰে। এয়াই আছিল লেভিছৰ চমু সফলতাৰ কাহিনী।